মই নহয় ৱেইট লছ কৰিব বিচাৰিছোঁ, কিন্তু কি কৰোঁ কি নকৰোঁ বুজিয়ে পোৱা নাই, কেনেকৈ ষ্টাৰ্ট কৰোঁ। মই আছোঁ নহয়, চিন্তা কেলৈ কৰিব লাগে, মই তোমাক ক'ম। প্ৰথমতে ইয়াত মই এটা লিংক দিছোঁ ভিডিঅ', সেইটো চাবা আৰু শুনা। ৱেইট লছ কৰিবলৈ কাৰণে আমি আমাৰ বডিত যিমান লাগে তাতকৈ আমি অলপমান কম খাব লাগিব। সেইটো কেনেকৈ কৰিবা? অভাৰ ইটিং কম কৰিব লাগিব। এগাল খালে অলপ দিগদাৰ হ'ব। কিবা ফিজিকেল এক্টিভিটি ষ্টাৰ্ট কৰিব লাগিব। তো তুমি ৱাকিং, ডান্সিং সেইবোৰ কৰা, ঘৰতে ষ্টাৰ্ট কৰা। তাৰপিছত তোমাৰ শোৱাটো কমচে কম 6 to 7 hours তুমি ভালকৈ শোৱা। আৰু ডায়েটত প্ৰটিনছ এড কৰা আৰু ভেজিটেবলছ আৰু ফ্ৰুটছ সেইবোৰ এড কৰা। আৰু পানী খাই থাকা, কমচে কম 2-3 লিটাৰ পানী খোৱা ষ্টাৰ্ট কৰা। প্ৰথমতে ৰাতিপুৱা শুই উঠে কমচে কম 2-3 গিলাচ পানীটো খোৱা ৰাতিপুৱা শুই